हेलो एवरीवन बी केक आसामिज किचेनলৈ আপোনালোকক স্বাগত জনালো। আজি মই মটন কাবাব ৰেচিপি বনাবলৈ ওলাইছো যি অতি সহজ আৰু খায়ো বৰ টেষ্টি আৰু আপোনালোকে সহজতে ঘৰত বনাব পাৰিব। মটন কাবাব বনাবলৈ কি লাগে আহকচোন চাওঁ। দুটা মিডিয়াম সাইজৰ পিয়াজ, দুটা তেজপাত, 1 কাপ চানা দালি আৰু মটন আধা কিলো। কুকাৰ এটা গেছত বহাই মটনখিনি আমি দি দিম আৰু চানা দালিখিনিও দি দিম। তাতে 2 চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ, 1 চামুচ হালধি পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ, 2 চামুচ মটন মছলা, নিমখ সোৱাদ অনুসৰি আপোনালোকে দিব। আদা ৰচুনৰ পেষ্ট 1 চামুচ দি পিয়াজ, তেজপাত আৰু 1.5 গিলাচ পানী দি আমি কুকাৰটো বন্ধ কৰি 6টা চিটি আহিবলৈ দিম। 6টা চিটি মাৰাৰ পিছত আমি কুকাৰৰ ঢাকনিখন খুলি চাম মাংসখিনি সিজিলে কি নাই। বাৰু মাংসখিনি সিজি গ'ল কিন্তু পানীখিনি শুকোৱা নাই, সেইকাৰণে আমি আৰু 5 মিনিট পানীখিনি ভালকৈ শুকাই ল'ম। পিছত পানীখিনি শুকাই যোৱাৰ পিছত চাওক এইখিনি আমাৰ হৈ গ'ল। এতিয়া আমি তেজপাতখিনি ওলাই পেলাই দিম আৰু ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰ জাৰত অলপকৈ মিহি কৰি পেলাম। এটা কণী ভাঙি ল'ম, ইয়েলো অংশখিনি নিদিওঁ, তাৰে হোৱাইট অংশখিনি দি মিক্সাৰখিনি আমি ভালকৈ মিহলাই ল'ম। মিহলাই পেলাই আমি এটাকৈ কাবাবৰ শ্বেপ দিম। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী যিকোনো শ্বেপ দিব পাৰে, গোলও দিব পাৰে, চেপেটা কৰিও দিব পাৰে। কাবাবৰ শ্বেপবোৰ বনাই ল'লোঁ, চাওকচোন ইমান ধুনীয়া শ্বেপবোৰ হৈছে। এতিয়া আমি এটা পাত্ৰত তেল অলপ গৰম কৰি এটাকৈ কাবাবখিনি দি ৰঙা হ'বলৈ দিম। কাবাববোৰ ৰঙা হৈ গ'লে আমি ওলোটাই দিম। ভালকৈ ৰঙা কৰি লোৱাৰ পিছত আমি এটা প্লেটত ওলাই লৈছোঁ। চাওকচোন কিমান টেষ্টি কাবাব হৈছে। আপোনালোকে ইজি ঘৰতে এই বনাই খাব পাৰিব।